আধাৰ কাৰ্ড সকলোৰে আপোনালোকৰ আধাৰ কাৰ্ড আছে আৰু যিসকলৰ নাই আধাৰ কাৰ্ডখন উলিয়াই ল'ব আৰু আপোনালোকে সকলোৱে জানে যে আজিকালি আধাৰ কাৰ্ডখন সকলো কামতে ব্যৱহাৰ হয় মই আজি এইটো ভিডিঅ' আপোনালোকক দেখুৱাম যে যিসকলে আধাৰ কাৰ্ড উলিয়ালে আৰু যিসকলে আধাৰ কাৰ্ড উলিওৱাৰ পিছত ভেৰিফাই কৰা নাই আপোনালোকে 1 মিনিটতে আপোনাৰ নিজৰ মোবাইলটোতে আপুনি আপোনাৰ আধাৰ কাৰ্ডখন ভেৰিফাই কেনেকৈ কৰিব ভিডিঅ'টো স্কিপ নকৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পায় ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকে ফাৰ্ষ্টত কি কৰিব আপোনালোকৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব মই গুগল ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি দেখুৱাই দিছো আপোনালোকে কি কৰিব আপোনালোকে তাৰপিছত তাত সাৰ্চ কৰিব uidai.gov.in এনেকৈ সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত আপোনালোকৰ তাত এনেকুৱা এখন ইণ্টাৰফেচ ওপেন হ'ব তাৰ পাছত আপোনালোকে ফাৰ্ষ্টত যিটো পাব UIDAI তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ আগতে ৰাইট সাইডৰ ওপৰত তিনিটা ডট পাব তাত ডেস্কটপ সাইড কৰি ল'ব তেতিয়া আপোনালোকৰ সুবিধা হ'ব তাৰ পাছত আপোনালোকে অলপ জুম কৰিব জুম কৰি ফাৰ্ষ্টত যিটো অপচন পাব UIDAI তাত ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত কেইটামান পইণ্ট দেখা পাব মই আপোনাক জুম কৰি দেখাই দিছো ফাৰ্ষ্টত আছে গেট আধাৰ তাৰ পিছত আছে আপডেট আধাৰ তাৰ পিছত আছে আপোনালোকৰ আধাৰ সাৰ্ভিস আপোনালোকে আধাৰ সাৰ্ভিসৰ যেটো ফাৰ্ষ্টত যেটো অপচন দেখা পাব ভেৰিফাই আধাৰ নাম্বাৰ আপোনালোকে ভেৰিফাই আধাৰ নাম্বাৰত ক্লিক কৰিব মই তাত ক্লিক কৰি দেখাই দিছো চাওক আপোনালোকে ইয়াত মই জুম কৰি দেখাই দিছো ভেৰিফাই আধাৰ নাম্বাৰ তাত ক্লিক কৰিব ক্লিক কৰি তাৰ পাছত এনেকুৱা এখন ইণ্টাৰফেচ ওলাব তাৰ পাছত আপোনালোকে ইয়াত যেটো আপোনাৰ আধাৰ কাৰ্ডত যেটো 12 ডিজিট নাম্বাৰ আছে সেইটো ইয়াত আপোনালোকে টাইপ কৰিব তাৰ পাছত কি কৰিব তলত যেটো ক্যাপচা দেখাই থৈছে তাত আপুনি ভেৰিফাই কৰিব লাগিব তলত যেটো লিখি থোৱা থাকে তাত সেম টু সেম আপুনি তাত বহাই দিব তাৰ পাছত প্ৰসেস to verify তাত একবাৰ ক্লিক কৰি দিব তাৰপিছত আপোনাৰ প্ৰসেসটো ভেৰিফাই কৰাৰ পাছত দেখিছে আপুনি আধাৰ ভেৰিফিকেশন কমপ্লিটেড সো আপুনি এনেকৈ দেখাই দিব যদি ভিডিওটো চাই ভাল লাগিলে ভিডিওটো এটা লাইক কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব নকৰিলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি নটিফিকেশন অল কৰি দিব